হেল্ল' ভিউৱাৰ্ছ, মোৰ চেনেললৈ আপোনালোকক স্বাগতম কৰিছোঁ। আৰু আজি ভিডিঅ'টো হৈছে ফিজিকেলৰ ওপৰত। আৰু আপোনালোকে হেণ্ডষ্টেণ্ড কেনেকৈ কৰে, আপোনালোকক কেনেকৈ কৰিব মানে সেইটো মই আপোনালোকক শিকাম। আৰু কথাটো কওঁতে ভুল হৈছে, ক্ষমা কৰিব। মই ঘৰতে নিজে প্ৰেক্টিছ কৰিছিলোঁ আৰু মোৰ যিমানখিনি মই যিমানখিনি জানো সেইখিনি আপোনালোকক শিকাবলৈ মই চেষ্টা কৰিম। যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট কৰিব। আৰু মই হেণ্ডষ্টেণ্ড কৰিবলৈ ক'তো শিকা নাই আৰু ক'তো চোৱা নাই। আজি মই আপোনালোকক শিকাম মই নিজৰ অভিজ্ঞতাৰ ওপৰত। মই যেনেকৈ কৰিছিলোঁ তেনেকৈ আপোনালোকক শিকাম। আপোনালোকে ভিডিঅ'টো চাই থাকক আৰু মই আপোনালোকক কিছুমান টিপছ দিম। যদি ভাল লাগে আপোনালোকে এবাৰ কৰি চাব। ধন্যবাদ। বন্ধুসকল, আপোনালোকে এনেকৈ পুছ আপ মাৰিব। ভৰিকেইটা হাতকেইখনৰ ওপৰত উঠাই লাহে লাহে পুছ আপ মাৰিব। যিমান পাৰে সিমান মাৰিব প্ৰথম অৱস্থাত। মই আপোনালোকক ভিডিঅ'টো দেখাবলৈ এনেকৈ অলপ অলপ মাৰিছোঁ আৰু আপোনালোকে তেতিয়াহে হাতত জোৰটো আহিব। তাৰপিছত আপোনালোকে অলপ ৰেষ্ট লৈ আকৌ ভৰিকেইটা আকৌ হাতৰ ওপৰত উঠাই অলপ সময় ৰখিব। ৰখাৰ পিছত মূৰটোত আপোনালোকে তললৈ আনি দিব। তললৈ আনি কিনে অকণমান যিমান পাৰে 1 মিনিট 2-3 মিনিট ৰখিব। তেতিয়া আপোনাৰ হাতৰ পৰা ষ্টেমিনা বাঢ়িব আৰু হাতত যিমান পাৰে সিমান তাগত পাব। তাৰপিছত আপোনালোকে তেনেকৈ কৰি লাষ্টত আপোনালোকে উঠিবলৈ চেষ্টা কৰিব। উঠোঁতে লাহেকৈ কৰি উঠিব, নহ'লে আপোনাৰ কমৰত দুখ পাব পাৰে, কঁকালত ৰাজাৰডাল চাব। কিন্তু যাতে ভালকৈ উঠিব, যাতে আপুনি দুখ নাপায়, বাগৰি নপৰে। মই সেইকাৰণে লাহেকৈ উঠিছোঁ আৰু এইটো খৰখেদাকৈ কৰা কাম নহয়। আৰু যিমান পাৰে সিমান টাইম আপোনালোকে ৰখিবলৈ চেষ্টা কৰিব। প্ৰথম অৱস্থাত নোৱাৰিব, ময়ো নোৱাৰিছিলোঁ। এতিয়া অলপ টাইম ৰখি এতিয়া পাৰোঁ। আৰু আচলতে আপোনাৰ প্ৰেক্টিছৰ ওপৰত কথা, আপুনি যিমানটো ৰখিব পাৰে। আৰু এনেকৈ আপোনালোকে আৰু হাতেৰে কেনেকৈ পুছ আপ মাৰিব পাৰে, হাতকেইখনে তেনেকৈ পুছ আপ মাৰিব পাৰিব। মই অলপ ক্লিপ এটা দেখাইছোঁ। মই এইকেইদিন অকণমান প্ৰব্লেমত পৰাৰ কাৰণে মই নোৱাৰিছোঁ। আগৰ ভিডিঅ'বিলাকত আছে, মই পাৰিছোঁ, ধুনীয়াকৈ মাৰিছোঁ। কিন্তু এইকেইদিন মই প্ৰেক্টিছ কৰা নাই কাৰণে। আৰু এয়া আছে মোৰ প্ৰেক্টিছ কৰা ফটো। যিমান পাৰোঁ সিমানটো প্ৰেক্টিছ কৰি এইবিলাক আগৰ ফটো অলপ আৰু এতিয়াৰ ফটো। যদি ভিডিঅ'টো আপোনালোকে চাই ভাল পায় বা মোৰ প্ৰেক্টিছবিলাক যদি ভাল লাগিছে, আপোনালোকৰ কাৰণে কষ্ট কৰিছোঁ কাৰণে এনেকুৱা বনিছে। আৰু যদি আপোনালোকে সঁচাই ভাল লাগে আপোনালোকৰ ভিডিঅ'টো চাই, এটা লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু পাছলৈ যাতে মই ভাল আৰু বস্তু আপোনালোকক প্ৰেক্টিছৰ ওপৰত দিব পাৰোঁ আৰু মই ভাল ভিডিঅ' দিবলৈ আপোনালোকক চেষ্টা কৰিম। জয় অসম, ধন্যবাদ।